মানে আমাৰ এটা বিশেষ দিন কি বিশেষ দিন মেমে ক'ব দেখাই আছো তাৰপিছত গম পাব মানে এখন গাড়ীত আহিলোঁ আমাৰ নিজৰ গাড়ীখনত আৰু এখন গাড়ী ল'ব আহিছোঁ কিয় কাৰ হয় কি হয় মাহঁতে মানে এখন গাড়ী ল'ব সেইখন এনেকুৱা মানে মাহঁতে মাক আৰু দেউতাকে এখন গাড়ী ল'ব তো আমাৰ ঘৰে হ'ল আৰু আমাৰ ঘৰৰ মানে ছেকেণ্ড মেম্বাৰ এখন আমাৰ ফাৰ্ষ্ট মেম্বাৰখন লৈ আহিছোঁ নেক্সনখন আজি আমি RD মটৰ্ছত আহিছোঁ ন আৰু এইখন লংগে আৰু এতিয়া আমাৰ কাৰণে ৰখি আছে মাহত মানে আগৰ পৰাই ৰখি আছে আমাৰ দেউতা স্কুলৰ পৰা অহা নাছিলে আমি এতিয়া 12টা বজাত আহি পাইছোহি গাড়ীখন আৰু আগতে আহিলে গাড়ী আমি থাইলেণ্ডৰ পৰা অহা কাৰণে ৰখিব আছিলে আৰু এতিয়া আমি আহিলোঁ অহাৰ পিছত এইটো বোলে ডিলাৰ নহয় নেক্সা ডিলাৰটো তাৰপিছত সেইকাৰণে আকৌ ঘূৰি পেলাই গৈ আছোঁ মানে কফি একাপ খাই লওঁ ন এইটো চোৱাচোন এইটো স্কুলৰ পৰা বাহিৰে বাহিৰে আহিছে প্ৰজ্ঞান ছাৰ কিবা এটা এক্টিং দিয়া কি নাম তোমাৰ নামটো কৈ দিয়া এতিয়া মানে গাড়ীখন পূৰা ৰেডি কৰি আছে কাম কাজ মানে আগতেই হৈ গ'ল আমি গৈ পোৱাহে দেৰি মানে ছাৰৰ অফিচৰ প্ৰগ্ৰেমৰ কাৰণে অকণমান খেলি মেলি হ'ল কাৰণে আমি গৈ পোৱা দেৰি আগদিনাখনেই কাগজ পত্ৰ চব কৰি থৈছে খালি গাড়ীখন আনিবলৈ বাকী আছিলে আৰু ফাইনেলি গাড়ীখন অ'পেনিং কৰি ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ এতিয়া ফটো চটো আমি উঠি ল'লোঁ উঠিমেই আৰু সোনকালে হ'ব বুলি মানে ভবা নাছিলোঁ দেৰি হ'ব বুলি ভাবিছিলোঁ কিন্তু সোনকালেই হৈ গ'ল চব কাম আৰু তাতে মানে আমি আজি গুৱাহাটী যাম মানে আমাৰ দেউতাহঁতে আমাক মানে দেউতাই নাযায় মোৰ মামা যাব গাড়ীখন লৈ পেলাই দেউতাই ইমান দূৰলৈ চলাব নোৱাৰে মানে তাৰপিছত মামাই আমাক থ'বলৈ যাব আকৌ মামাহঁত মানে ৰিটাৰ্ণো হ'ব আমাক থৈ পেলাই সেইকাৰণে জল্দি কামবিলাক কৰি আমি ঘৰলৈ যাম মাহঁত মানে বাহিৰে পূজালৈ যাব আকৌ আমাৰ মানে মানুহ ঢুকালে আমি মন্দিৰলৈ যাব নোৱাৰোঁ এইখিনি হৈছে ড্ৰোনৰ ক্লিপ চাওকচোন মানে কেনেকুৱা ধুনীয়া কোৱালিটি আহিছে নহয় আজি বোলো আজিয়ে অ'পেনিং কৰি দিয়া নতুন গাড়ীখন লৈছোঁ যেতিয়া ড্ৰোনটো আজিয়ে শ্বৰ্ট এটা দি লৈ লোৱা তাৰপিছত তেনেকৈ বুলি ক'লোঁ ছাৰে ইয়াত ড্ৰোনৰ পূৰা শ্বৰ্ট লৈ আছে একদম মজা আছে কি ধুনীয়া কোৱালিটি চাওকচোন লাহে মানে শিকি থাকিব আৰু কেনেকৈ মানে কি কৰিব পাৰি ছাৰৰ প্ৰথমটো আৰু চবতে উৰুৱাব নোৱাৰি কাৰণে উৰুৱাবও পৰা নাই এতিয়া লাহে অলপ চলপ আৰু এখন গাড়ী লৈ পেলাই হৈছেহে আৰু এখন গাড়ী চাবলৈ মানে আহিলোৱে এতিয়া ছাৰ আহিছে টাটা ডিলাৰৰ ওচৰতে থকা আৰু এখন গাড়ী চাবলৈ মানে নেক্সনখন ছাৰৰ অকণ ডাঙৰ হৈ যায় গুৱাহাটীত চলাবলৈ প্ৰব্লেম হয় সেইকাৰণে মানে সৰু গাড়ী এখন চাইবলৈ লৈছিলোঁ কিন্তু আমাৰ আকৌ সৰু গাড়ীত পচন্দে নহয় গৈ পেলাই পাঞ্চখনে পচন্দ হৈছে জানো এতিয়া কি গাড়ী লওঁ পূৰা ডিচাইড হোৱা নাই আপোনালোকে কমেণ্ট কৰিবচোন কি ভাল গাড়ী আছে মানে ধুনীয়া একদম কমফৰ্টেবলি চলাব পাৰি মানে গুৱাহাটীত আৰামছে আপোনালোকে কমেণ্ট কৰিব তলত এতিয়া দেউতাহঁত আহিছে এয়া মানে সেৱা কৰিবলৈ গাড়ীখন উচৰ্গা কৰিলে আৰু সেয়ালৈ আমি যাব এতিয়া মানে আবেলি হৈ গ'ল সন্ধিয়া হ'ল আৰু নতুন গাড়ীত আমি গোটেইবিলাক গৈ আছোঁ আৰু আজি গুৱাহাটী প্ৰথম মানে নতুন গাড়ীতে আমি পূৰা লং ডিষ্টেঞ্চ আজি ফাৰ্ষ্ট দিনাই পূৰা মজা লাগিব লং ড্ৰাইভত মজা লাগিছে গাড়ীখন মানে পূৰা কমফৰ্টেবল মোৰ অফিচৰ লগৰকেইটাই মানে পাৰ্টি খুজি আছে আৰু ন মজা লাগিছে গাড়ীখনত বহি মামাই চলাই যাব এইফালে মই মানে অট'মেটিক পাৰোঁ মেনুৱেল নোৱাৰোঁ নহ'লে মই চলালোঁ হয় অলপ শিকিব লাগিব এইখনতে মানে শিকিম আৰু এইটো কাৰণে লৈছে আৰু এইটো গাড়ীখনৰ মানে ভিতৰ চাইডটো এইফালে এইটো পূৰা মিউজিক চিষ্টেম আছে আৰু এইটো চিট এইফালে মানুহ এতিয়া যাওঁতে বাটত মানে আমাৰ ৰখাই আজিকালি এইটো মেইন পইণ্ট হৈছে সীতা জখলা তাতে ৰখি লৈ এয়া পকৰি তাৰপিছত আকৌ তাৰ জেলেপিটো মানে বহুত টেষ্টি হয় সৰু ঘিউত ভজা তাৰপিছত সেয়া লৈ আহিলোঁ সেয়া খাই বৈ পেলাই আমি মানে লাহে গৈ আছোঁ মাজত অকণ কিবাকিবি খাই কাৰণ বাটটো দূৰ যেতিয়া ইয়াত কিন্তু সীতা জখলাৰ মানে জেলেপি কেইখন বেষ্ট হয় আৰু আমি মানে সদায় এইফালে যদি আহোঁ নিজৰ গাড়ী লৈ সীতা জখলাতে ৰখোঁ